শান্তি আজি 18 ফেব্ৰুৱাৰী 2025 হাকাৰ মুৰলীৰ পৰা কাহিনী। সৰলাই জ্ঞানত চলা কেইবা বছৰো হ'ল। মুৰলী শুনে, যোগ কৰে আৰু সেৱাটো জড়িত হৈ ভাল পায়। কিন্তু ইমানৰ পাছতো সৰলাই মন কৰিলে যে তেওঁৰ মন মাজে মাজে বৰ বেয়া লাগি থাকে, উদাস উদাস লাগে। নিজৰ ভিতৰৰ পৰিস্থিতিটো তেওঁ ভালদৰে অনুধাৱন কৰিবলৈ চেষ্টা কৰিলে। তেওঁৰ ভিতৰত অনুভৱ হ'বলৈ ধৰিলে যে এই পৰিস্থিতিৰ পৰা উদ্ধাৰ পাবলৈ দেহ আৰু দেহৰ দুনিয়াক সম্পূৰ্ণৰূপে পাহৰিব লাগিব। সৰলাৰ মনত নতুন প্ৰশ্ন উদয় হ'ল যে এইটো কিদৰে সম্ভৱ হ'ব। ইয়াৰ উত্তৰ তেওঁ মুৰলীতেই পালে। মুৰলীত পৰমাত্মাই উপদেশ দিলে, মোৰ মিঠা সন্তানসকল, দেহ আৰু দেহৰ দুনিয়াক পাহৰিবলৈ তুমি বাবাৰ হৃদয়াসনত স্থিত হ'ব লাগিব। বাবাৰ হৃদয়াসনত ঠাই ল'বলৈ তুমি বাবাৰ প্ৰেমত অচল অটল হ'ব লাগিব আৰু সৰ্ব সম্বন্ধেৰে বাবাক মনত কৰিব লাগিব। তুমি খাওঁতে, উঠোতে, বহোতে, শুওঁতে সকলো সময়তে বাবাৰ স্মৃতিৰে ভৰপূৰ হৈ থাকিব লাগিব। তুমি নিৰন্তৰ বাবাৰ প্ৰতি প্ৰেম নিবেদন কৰি থাকা, দেখিবা আনন্দত হৃদয় ভৰপূৰ হৈ থাকিব। মুৰলীৰ মহাবাক্যই সৰলাক উৎসাহিত কৰি তুলিলে আৰু নতুনকৈ পুৰুষাৰ্থ আৰম্ভ কৰিলে। ওম শান্তি।